এখন গাঁৱত এজন খৰিকটীয়া আছিল। তেওঁ দিনৰ দিনটো হাবিত খৰি কাটি সেই খৰি বজাৰত বিক্ৰী কৰি ঘৰখন পোহপাল দিছিল। এনেদৰে এদিন খৰি কাটি থাকোঁতে তেওঁৰ কোঠাৰখন নৈৰ পানীত পৰি গ'ল। খৰিকটীয়া উপায়বিহীন হৈ পৰিল আৰু নৈৰ পাৰতেই বহি কান্দিবলৈ ধৰিলে। এনেতে এজন জল দেৱতা পানীৰ পৰা ওলাই আহিল আৰু খৰিকটীয়াক সুধিলে, হেৰা খৰিকটীয়া, তুমি কিয় এনেদৰে কান্দি আছা? তোমাৰ কি হৈছে? তেতিয়া খৰিকটীয়াই ক'লে, মোৰ একমাত্ৰ কোঠাৰখন পানীত পৰি গ'ল আৰু সেইখনেই মোৰ জীৱিকাৰ উপায় আছিল। এতিয়া মই কি কৰোঁ? তেতিয়া জল দেৱতাই ক'লে, ঠিক আছে, মই তোমাক সহায় কৰিব পাৰিম। এই বুলি কৈ জল দেৱতা পুনৰ পানীৰ তললৈ গ'ল আৰু অলপ পিছতেই হাতত এখন সোণৰ কোঠাৰ লৈ ওপৰলৈ ওলাই আহিল আৰু খৰিকটীয়াক সুধিলে, হেৰা খৰিকটীয়া, এইখনেই তোমাৰ কোঠাৰ হয়নে? তেতিয়া খৰিকটীয়াই ক'লে, হে জল দেৱতা, এইখন মোৰ কোঠাৰ নহয়। তেতিয়া জল দেৱতাই পানীৰ তললৈ গৈ এখন ৰূপৰ কোঠাৰ আনি দেখুৱালে আৰু খৰিকটীয়াই এইখনো তেওঁৰ কোঠাৰ নহয় বুলি কোৱাত জল দেৱতাই আচল কোঠাৰখন আনি খৰিকটীয়াক দেখুৱালে আৰু খৰিকটীয়াই নিজৰ কোঠাৰখন দেখি আনন্দ মনেৰে এইখনেই তেওঁৰ কোঠাৰ বুলি ক'লে। খৰিকটীয়াৰ এই সততাত জল দেৱতা সন্তুষ্ট হৈ পৰিল আৰু তিনিওখন কোঠাৰেই তেওঁক দি দিলে। খৰিকটীয়াই এই কথা গাঁৱৰ মানুহৰ আগত প্ৰকাশ কৰাত আন এজন মানুহে খৰি কটাৰ চলেৰে নিজৰ কোঠাৰখন পানীত পেলাই দি কান্দিবলৈ ধৰিলে আৰু তেতিয়া পানীৰ পৰা জল দেৱতা ওলাই আহি সুধিলে, তোমাৰ কি হৈছে? কিয় কান্দিছা? তেতিয়া মানুহজনে ক'লে, মোৰ কোঠাৰখন পানীত পৰি গৈছে। ইয়াকে শুনি জল দেৱতাই পানীৰ তললৈ গৈ আগৰ দৰে এখন সোণৰ কোঠাৰ লৈ ওলাই আহিল আৰু তেতিয়া দুষ্ট মানুহজনে সেইখনেই তেওঁৰ কোঠাৰ বুলি কৈ ল'ব বিচৰাত জল দেৱতাই অসন্তুষ্ট হৈ পৰিল আৰু তেওঁ কোঠাৰখনেৰে সৈতে পানীৰ তললৈ গুচি গ'ল আৰু উঠি নাহিল। ফলত মানুহজনে নিজৰ কোঠাৰখনো হেৰুৱাব লগা হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই সাধুটোৰ পৰানো কি শিকিলা? সাধুটোত এইটোৱে ক'ব বিচাৰিছে যে সাধুতাই উত্তম উপায়। খৰিকটীয়াজনে তেওঁৰ সাধু গুণৰ বাবে, তেওঁ যে ইমান সাধু সেইবাবেই তেওঁ জল দেৱতাৰ পৰা তিনিওখন কোঠাৰে পাবলৈ সক্ষম হৈছে। আনফালে দুষ্ট লগজনে আনৰ বস্তুৰ প্ৰতি লোভ কৰাৰ বাবে তেওঁ নিজৰ কোঠাৰখনো হেৰুৱাব লগা হ'ল। সেয়েহে আমি সদায় সৎ আৰু সাধু হ'বলৈ চেষ্টা কৰিব লাগে। যদি তোমালোকৰ সাধুটো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিবা আৰু যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইবোৰে ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহোঁ, ধন্যবাদ।